আপুনি ৰাস্তাত বহু দূৰ বাইকত যাত্ৰা কৰিছে বা বাইকৰ পিছফালে বহি গৈছে আৰু তাৰ ফলত আপোনাৰ কঁকালৰ বিষ, হাতৰ বিষ বা ভৰিৰ বিষ হৈছে। তেনেহলে আহক আজি আমি একেলগে কেইটামান এনেকুৱা এক্সাৰসাইজ কৰিম যিকেইটা এক্সাৰসাইজ যদি আপুনি ৰাস্তাত বাইকত জাৰ্নি কৰাৰ সময়ত মাজে মাজে ৰৈ কৰি যায় আপোনাৰ এনেবোৰ বিষ খুব সহজে নহব। প্ৰথম এক্সাৰসাইজটোৰ বাবে কঁকালত হাতেৰে ধৰি পিছফালে হালি যাব আৰু এক্সাৰসাইজটো 5 বাৰ ৰিপিট কৰিব। 2 নম্বৰ এক্সাৰসাইজটোৰ বাবে আপুনি একেই পজিশ্যনত থাকি আপোনাৰ ভৰিৰ গৰুৱাটো ৰাউণ্ডকে ঘূৰাব আৰু এক্সাৰসাইজটো দুইখন ভৰিতে 5 বাৰকে ৰিপিট কৰিব। 3 নম্বৰ এক্সাৰসাইজটোৰ বাবে আপুনি শোল্ডাৰ জইণ্টটো ৰাউণ্ডকে এনেকৈ লাহে লাহে ঘূৰাব আৰু এক্সাৰসাইজটো দুইখন হাততে 5 বাৰকে ৰিপিট কৰিব। 4 নম্বৰ এক্সাৰসাইজটোৰ বাবে দুইখন হাত এনেকৈ ধৰি ৰিষ্ট জইণ্টটো মুভমেণ্ট কৰিব। তাৰ পিছত এখন হাতৰ ৰিষ্ট জইণ্টটো গোলকে ঘূৰাব আৰু এক্সাৰসাইজটো দুইখন হাততে 5 বাৰকে ৰিপিট কৰিব। লাষ্ট এক্সাৰসাইজটোৰ বাবে আপুনি হাত দুখন এনেকৈ ধৰি সন্মুখৰ ফালে হালি আহিব আৰু স্লিপ ডিস্ক থকা ৰোগীসকলে এক্সাৰসাইজটো এভয়েড কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব আৰু মোৰ চেনেল স্নায়ু স্নেহম ফিজিঅ'ক সাবস্ক্ৰাইব কৰি দিব আৰু বহুত জৰুৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ।